হেল্ল' বন্ধু-বান্ধৱীসকল, এয়া আমি ওলালোঁ নাজিৰা অগ্নিনাভ শিৱ মন্দিৰলৈ বুলি। এয়া আমাৰ অফিচৰে মেডাম এগৰাকী আৰু মেডামগৰাকী মাক আমি তিনিজনী ওলালোঁ। এতিয়া এয়া আহি পল্টন বজাৰ ষ্টেচন পালোঁহি। ষ্টেচনত এতিয়া এই নাগালেণ্ড এক্সপ্ৰেছখনত যাম। এয়া আমি উঠিলোঁ আৰু ট্ৰেইনত, আৰু এতিয়া আমি শুই যাম। আকৌ আপোনালোকক ৰাতিপুৱাই লগ পাম। বাই বাই। এয়া সুপ্ৰভাত জনালোঁ সকলোকে। এয়া আমি উঠিলোঁ, উঠি পেলাই এতিয়া গৈ পাওঁতে অকণমান দেৰি লাগিব। এইফালে বাথৰুমৰ পৰা ইমান গোন্ধ আহি আছে আৰু উপায় নাই। 1 hour later. এয়া আমি নাজিৰা পাই গ'লোহি। এইপিনে ৰুম ল'লোঁ। ৰুম লৈ পেলাই এতিয়া আমি তিনিজনী ওলাই গৈ আছোঁ মন্দিৰলৈ বুলি। এয়া আহি ইয়াৰ পৰা তেল আৰু এনেকৈ আগৰবাতি পানী এইবিলাক ল'বলগীয়া হৈছে। আৰু এই বাইদেউজনী দোকানতে আপোনালোকৰ আহিলে ল'ব, অলপমান কম কৰি দিয়ে। ভাল লাগে বাইদেউজনী, মই আগতো আহি ইয়াৰ পৰাই লৈছোঁ। ইয়াৰ পৰা লৈ মেলি এতিয়া এয়া গৈ আছোঁ মন্দিৰলৈ। সেইপিনে বাইদেউজনী মানে বহুত ধুনীয়াকৈ কথা চথাও পাতে আৰু ব্যৱহাৰো বহুত ভাল লাগিলে। এইফালে আহি মন্দিৰত পাই গ'লোহি। মন্দিৰত ইমান ভিৰ চাওকচোন। আৰু শিখাবা কিন্তু নাই, শিখাবা মাক ঢুকাইছে, সেইটো কাৰণে শিখাবা অলপ দিন নাথাকিলেও মন্দিৰৰ কাম হৈ আছে বাৰু। এইপিনে এয়া লাইনত লাগি আছোঁ, এইপিনে তেল ঢালিবলৈ, মন্দিৰৰ বৰচাকিত তেল ঢালিবৰ কাৰণে মন্দিৰত লাইনত লাগি আছোঁ। এয়া সকলোৰে মনৰ আশা পূৰণ হওক তাৰে কামনা কৰিছোঁ প্ৰভু ভগৱন্তৰ ওচৰত। অগ্নিনাভ বাবাই সকলোৰে মনৰ আশা পূৰণ কৰক, সকলোকে সুস্থ ৰাখক, ভালে ৰাখক তাৰে কামনা কৰিছোঁ। এইপিনে এয়া পূজা কৰি আছে। এয়া বৰচাকিত আমি তেল ঢালিলোঁ। সকলোৱে সেৱা লওক আপোনালোকেও। এয়া এতিয়া মন্দিৰৰ পৰা গৈ আমি আকৌ অকণমান ফুৰিবলৈ ওলাই আহিলোঁ। এইফালে আহিলোঁ তলাতল ঘৰত। তলাতল ঘৰ, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ চাওঁ বুলি ওলাই আহিলোঁ আৰু। ইফালে আহিলোঁ আপোনাৰ ৰংঘৰত। এই ৰংঘৰো অকণমান মই আগতে চাইছোঁ বাৰু, এই দীপ্তিয়ে চোৱা নাছিলে, সেইটো কাৰণে বোলো ব'লা ঘূৰি আহোঁগৈ বুলি। 10টা বজাত যিহেতু ট্ৰেইন আছে, কি কৰিম ইমান দেৰি বুলি তাই পূৰা চেলফি মৰাত ব্যস্ত আৰু। এইফালে আহি শিৱদৌলত সোমালোঁ। শিৱদৌলতো বোলো চাকি এগছ জ্বলাই সেৱা কৰি যাওঁ, তেনেকৈ বুলি এয়া সোমালোঁ শিৱদৌলত সোমাই এইফালে সেয়া চাকি আগৰবাতি জ্বলাই আছোঁ। জ্বলাই মেলি বোলো সেৱা কৰি যাওঁ। শিৱদৌলৰ সকলোৰে মংগল হওক তাৰে কামনা কৰিলোঁ। এইফালে এতিয়া সোমাই যাওঁ ভিতৰলৈ, সেৱা এটা কৰি আহোঁ ভিতৰত। এয়া আপোনালোকক অকণমান দেখাই দিছোঁ ভিতৰৰ দৃশ্যখিনি। এয়া ওলাই আহিলোঁ। ওলাই আহি এইফালে জয়সাগৰ নহয়, এই শিৱসাগৰ পুখুৰীটো, তাতে অলপমান ফটো চটো মাৰিলোঁ বাৰু। এইফালে আহি আকৌ কাৰেংঘৰ পালোঁহি। কাৰেংঘৰ চোৱা নাছিলোঁ মই আগতে, কাৰেংঘৰ অকণমান দূৰ হয় যে, সেইটো কাৰণে কাৰেংঘৰ চোৱা নাছিলোঁ। এইবাৰহে প্ৰথম চাইছোঁ কাৰেংঘৰ। এইফালে টিকেট কাটিব লাগে, ইয়াতে টিকেট কাটি সোমাব লাগে, 20 টকাকৈ লয় এজনৰ টিকেট। পিনে আহিলোঁ। আহি এতিয়া ট্ৰেইন ষ্টেচনত বহি থাকিব লাগিব ৰাতি 10টা বজালৈ। 10:25ত ট্ৰেইন আছে। ইয়াতে এতিয়া বহি আছোঁ, খাই বৈ আহি পেলাই বহি আছোঁ। এতিয়া 5:30 হৈছেহে, দিনটো খোৱা নাছিলোঁ। ইফালে ট্ৰেইন আহি গ'ল, 10:25 হৈ গ'ল। ট্ৰেইন আহিলে। ট্ৰেইনখন অমৃত ভাৰত, বৰ নতুন ট্ৰেইন, একেবাৰে ছিটখিনিও একদম ছিটো বহুত নতুন ধুনীয়া হৈ আছে। ইফালে এতিয়া ৰাতি পুৱাই গ'ল। ৰাতিপুৱা আমি বহি আছোঁ। এতিয়া পল্টন বজাৰত আমি নামিমগৈ। এইফালে পল্টন বজাৰত নামিলোঁ। নামি পেলাই এয়া উবেৰ এখন বুক কৰি পেলাই এতিয়া গৈ আছোঁ। গৈ পেলাই এতিয়া আকৌ মোৰ ডিউটি আহিবগৈ লাগিব আজিলৈ। বাই বাই। বৰষুণো দিছে।